sudah disimpan apa? Sanjib Tanti, EM, Rajiv Bromo, MCLA, Saikom Bosumotari. So we have as Honorable Member of Parliament Dilip Soikia sir, who is present here as our special invited guest. I would request. Yes, yes sir. And Deputy CM MIDC to unveil the trophy of the second prize. And for third prize, Honorable EM Sports. Thank you so much. जोंनि एरियानि पोटेंशियल जायफोर माने टेलेन्टेड प्लेयार बिथांमोनखौ जों बेनि गेजेरजों So now we're going to unveil the ইঞ্জিনিয়াৰ এটা আশা আছিলে যে আমি এটা ভাল ফুটবল লীগ মেটচ এটা আৰম্ভ কৰিম আৰু বহুত মেটচ যিহেতু হৈ থাকে নেশ্যনেল লেভেলৰ ষ্টেট লেভেলৰ আৰু এতিয়া ISL আৰম্ভ হৈছে তো সেইকাৰণে আমি ISPL বুলি ইণ্টাৰ 6 শিডিউল প্ৰিমিয়াৰ লীগ বুলি এটা খেলা আৰম্ভ কৰিছোঁ এটা লীগ এটা আৰম্ভ কৰিছোঁ আৰু এইটো বেচিকেলি অল দ্য 6 শিডিউল অফ দ্য নৰ্থ ইষ্ট উই হেভ 10 6 শিডিউল ইন দ্য নৰ্থ ইষ্ট আৰু সেই 10 6 শিডিউলটো মানে কি হয় নেশ্যনেল গেম বা বিভিন্ন সন্তোষ ট্ৰফি বিভিন্ন খেলত মানে ডাইৰেক্টলি অংশগ্ৰহণ কৰিবলৈ স্কোপ নাপায় তো এই অঞ্চলৰ বহুত প্লেয়াৰ আছে সেই প্লেয়াৰবিলাক আমাক কৈ থাকে যে আমাকো খেলিবলৈ এটা স্কোপ লাগে তো সেইকাৰণে এই প্লেটফৰ্মটো আৰম্ভ কৰা হৈছে আৰু একবাৰ ফাৰ্ষ্ট টাইমতে ইতিমধ্যে 8টা কাউন্সিল লাই মাৰা চাকমা আমাৰ ত্ৰিপুৰা গাৰো আমাৰ কাৰ্বি ডিমাচা সব ইয়াত আহি পাইছে আৰু খাচী আৰু জয়ন্তীয়া আহিব বুলি আমাক খবৰ দিছে ডিফাৰেণ্ট ছিক্সটিউল কাউন্সিলক লৈ পেলাই এই খেলাটো হ'ব আৰু আমি আশা কৰিছোঁ এইটো এটা নতুন প্লেটফৰ্ম ছিক্সটিউল কাউন্সিলবিলাকৰ ইউনিটি আমাৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং আৰু লগতে আমাৰ অঞ্চলত থকা যিবিলাক পটেঞ্চিয়েল ইউথ আছে যিবিলাক প্লেয়াৰ্ছ আছে তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে তো মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো আহি অংশগ্ৰহণ কৰিছে ইয়াত আমাৰ বহুত কাউন্সিলৰ চিফ EM সকল আহি পাইছে চিফ সকলো আহিছে তো সকলোকে মই ৱেলকাম কৰিছোঁ আৰু আমাৰ মাজত আজি অসম এছেম্বলিৰ স্পীকাৰ ডাঙৰীয়া এজ এ চিফ গেষ্ট আছে আমাৰ স্পেচিয়েল গেষ্ট হিচাপে MP দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে আৰু বহুতখিনি ডিগনিটাৰিজ আজি আহি পাইছে যিটো 23 তাৰিখলৈকে কণ্টিনিউ হ'ব আৰু 23 তাৰিখে ফাইনেলটো কোকৰাঝাৰত হ'ব তো আমি আশা কৰিছোঁ যে এই গেমে আমাৰ ফুটবল জগতখনত নতুন এটা ভাল এটা পৰিৱেশ এটা গঢ়ি তুলিব সেইটো মই আশা কৰিছোঁ যেটো ফুটবল টুৰ্নামেণ্ট ইয়াত পাতিছে প্ৰথম এইটো যিমান ভাৰতবৰ্ষত 6 শিডিউল আছে এই 6 শিডিউলৰ মাজত যিখিনি ফুটবল টিম আছে সেইটোলৈ ক'লে মানে সেইটো আৰম্ভ কৰিছে সেইটোৰ দ্বাৰা 6 শিডিউল মানে এৰিয়াৰ মাজত এটা সম্পৰ্ক গঢ়ি তোলা আৰু একেলগে কেনেকৈ 6 শিডিউল মানে আপোনাৰ এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা সেইবোৰ একেলগে আপোনাৰ বুজা পৰাৰ মাজেদি কেনেকৈ একেলগে আগবাঢ়ি যাব যেনেকৈ আজিৰ দিনটোৰ বিভিন্ন দেশৰ মাজত এডমিনিষ্ট্ৰেটিভ ব্যৱস্থাটো লৈ পালে এই 6 শিডিউল এৰিয়াৰ মানুহখিনিয়ে একেলগে বেপাৰ বাণিজ্য কলা সংস্কৃতি অন্যান্য ক্ষেত্ৰত মানে একেলগে মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটাই আনটো কাউন্সিলক হেল্প কৰিব পাৰে নেকি বা জইনলি একেলগে এই অঞ্চলৰ লোকসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিবা এটা সমূহীয়া পলিচি ল'ব পাৰে নেকি বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ভাষা players of BODOLAND territorial councils, Kapil Honorable Speaker, ready
थाखाय गुरै खावलायहरदों। আগত নাযাব আগত নাযাব बेलुन आरो फारियाव बे मोननै आलासि बिथांमोननो होनो थाखाय गुरै खावलायहरदों। मावसोम हान्जानि सोद्रोमा नोंथांमोनखौ बेलुनखौ आलासिनो होनो थाखाय गुरै खावलायहरबाय। फारियावबो बेलुन थाखाय गुरै खावलायहरबाय। गोजोन खौसेथिनि थाखाय फारियाव बिरहोनाय बे हाबाफारिखौ नोंथांमोना बेलुनखौ बिरहोनो थाखाय गुरै खावलायहरबाय। Thank you so much for releasing peace balloon and peace patient. Again.